Kau dia? কি কম Kau dia? Beda. Kor koi. Kor. বাড়ি ডিব্ৰুগড় কেলা বুলি কৈছিল কেলা বুলি নকবা বেয়া কথা Hey guys, good morning and welcome back to my YouTube channel. So ৰাতিপুৱা আহিছিলো আমাৰ মানে শ্বুটিং আছিলে so সেইটো কাৰণে পুৰা ৰাতিপুৱা মই আহি আছো so বাইকখন মই এটা জেগাত থৈ যাম তাৰ পৰা আহি আছে যিবিলাক মানুহ আহিছিলে মই দেখাই থাকিম মানুহকেইটা আহি আছে তাৰপিছত গৈ আৰু তাত কি হয় মই একদম পুৰা দেখাই গৈ থাকিম তো আপোনালোকে ভিডিঅ'টো একদম শেষলৈকে চাই থাকিব ৰাতিপুৱা উঠি গৈ আহি গৈছো so বাই বাই এইখিনি পা তাত গৈ লগ পাই আছো পুৰা তো গৈ ৰাতিপুৱাৰ পৰা আকাশখন একদম কি মজা হৈছে চ' এইটো মোৰ লোকেশ্যন মানে মই এইখিনিত ৰখি থাকিব লাগিব তো এইখিনিত মই ৰখি থাকোঁ সিহঁতে এইটো ছাইডৰ পৰা আহি লোৱাৰ পিছত আমি তালৈকে গৈ আছোঁ আৰু তাত কি দেখাই আছোঁ আমাৰ ইয়াৰ পৰা গাড়ী আহি গৈছে চ' মই এইপিনে আগত ৰখিবগৈ চ' দৌৰি যাওঁ গাড়ীত উঠি লওঁ তো একদম পুৰা গাড়ীত উঠি ল'লোঁ চ' আমি এতিয়া যাই আছোঁ লোকেশ্যনলৈকে তো এইপিনে বহুত মানুহ আছে এইপিনে মিকেন দা নমস্কাৰ কৈ দিয়া ভাস্কৰা আৰু এইপিনে আছে আমাৰ এটা চ' আমি আগত গৈ থাকোঁ কি হয় আগত গৈ একদম পুৰা লোকেশ্যনত পালে গৈ দেখাম ইয়াত আৰু ব্লগ চলগ নকৰোঁ একদম লোকেশ্যনত গৈ দেখাই আছোঁ কি হয় চ' আপোনালোকে ব্লগটো একদম পুৰা শেষলৈকে চাই থাকিব চ' বেয়া জোচ মানে ৰাতিপুৱাই আমাৰ পুৰা একদম পুৰা লোকেশ্যন পালোহি এইপিনে গাড়ী চাড়ী ৰখাই দিলোঁ আৰু এইটো চাব পাৰে এই জেগাখিনি দেখিবা আপোনালোকক কেনেকুৱা লাগিছে তো লোকেশ্যনটো অলপ চিনাকি লাগিছে দুদিনমান আগতে আমাৰ ভিগুৰাৰ মইনা এনেকুৱা নহয় গানটো ইয়াতে শ্বুট কৰা হৈছিলে ত' আমি যাওঁ আগত অলপ মেকআপ চেকআপ কৰি আছে তো যাওঁ এইপিনে জেগাটো গৈ পেলাই তাত গৈ দেখাই আছোঁ তো আমাৰ এইপিনে পুৰা শ্বট লৈ আছে এইপিনে কেমেৰা মানুহবিলাক আছে তো ফাৰ্ষ্ট শ্বট মানে 30 ছেকেণ্ডমান হৈছে ফাৰ্ষ্ট শ্বট লৈ আছে চ' মই তাৰ কাৰণে গানটো বজাই আছোঁ ন মানে হেৰি কৰিব পৰা নাই ব্লগ চলগ কৰিব পৰা নাই ইমান এটা তো দেখা থাকিম কি হয় মাজে মাজে যে কামো অলপ বেছি আছে চ' দেখাম মাজে মাজে কি হৈ থাকে মুঠতে আৰু এবাৰ লোকেশ্যনটো আপোনালোকে চাওক তো মানে কেছটো হ'ল আমাৰ এখেত ছিংগাৰ দা কিবা এটা কৈ দিয়া আমি বঢ়িয়াকে শ্বুটত আছো বৰ্তমান ৰ'বা শ্বুটিং চলি আছে অঁ গুড সকলোৱে চাব গানটো অঁ তাকে আৰু আমি কষ্টিউম চেঞ্জ কৰিব ওলাইছো আৰু এইপিনে এক্টাৰ্ছ বা কিবা এটা কৈ দিয়া কি কম কৈ দিয়া কিবা এটা কাপোৰ বিচাৰি আছো কাপোৰে বিচাৰি পোৱা নাই আচ্ছা এইপিনে চব কাপোৰৰ খাজানা লৈ আহিছে এইপিনে পুৰা ছেটআপটো বনাইছে আমাৰ এইখিনিতে বনাইছিলা নেকি তুমি বনাইছিলা নেকি এইটো তোমাৰ চিনেমেটিক শ্বট বুলি কয় এইপিনে পুৰা বনাই আছে ভাল লাগিছে মাতি পঠিয়ালে সিহঁতে লগকেইটাই ক'লে অলপ চাই কৰি দিব গুড হ'ব বাৰু তুমি বহুত ক'লা লৈ পিনে বহুত মানুহ আহি আছে পুৰা বগৰী খোৱা কাৰ্যসূচী চলি আছে বিহুদা কেনেকুৱা এবাৰ ঘূৰি দিয়া অনুভৱ কেনেকুৱা তোমাৰ অনুভৱ অহা নাই মিছ কৰিছোঁ তাক হ'ব দিয়া আহি আছে বহুত ক'লা তুমি আমি বৰ্তমান শ্বুটিং তাত চলি আছে তো আমি আহিছিলোঁ এইপিনে মানে অলপ ওলাই অকণমান ঘূৰি গৈ আহোঁগৈ জেগাটো চাই আহোঁগৈ এটা মজা লাগিছে এখন বিল চাগে কিবা আৰু আজি বতৰটো পুৰা ডাৱৰীয়া মানে বেলেগ এটা ফিল লাগি আছে তো ব্লগটো মানে মই ব্লগ চলগ বনাব মানে টাইমে পোৱা নাই এনেকুৱা কাম কৰিছোঁ মই এনেকুৱা কামিলা মানুহ হৈ গৈছোঁ চ' তাৰ কাৰণে মানে মই এতিয়া টাইম পাইছোঁ কাৰণে ব্লগটো শ্বুট কৰিব ওলাইছোঁ চ' মানে তথাপিও মোৰ অহংকাৰ নাই মানে মেইন কথা সেইটোৱে মোৰ অহংকাৰ নাই কিন্তু মানে কেছটো কি এই জেগাটো ন বেলেগ এটা লাগিছে মানে এনেকৈ গৈ আছোঁ আৰু মানে ক'ত যায় কি আছে মানে চাই আহোঁগৈ দিছে মানে অঁ এইপিনে তোমাৰ ঘৰ দেখিব পাইছোঁ মানে পাহাৰ চাহাৰ সেইপিনে ট্ৰেইন এখন আহি আছে সেইখন আপোনালোকে দেখা নাপাব পাৰে কিন্তু মোৰ চকু জুৰিয়া মই দেখা পাইছোঁ সেইখন আহি আছে ট্ৰেইন চ' কেছটো কি মানে এনেকুৱা ধৰণৰ গৈ আছোঁ আমি খোজকাঢ়ি চাই থাকোঁ মানে ব্লগটো চৰাই উৰি আছে চাউণ্ড মানে এনেকুৱা জেগাত থকা মানে বেলেগ এটা আমেজ লাগে এইপিনে চৰাই উৰি আছে এইয়া চৰাই তৰাই এনেকৈ উৰি আছে বেলেগ এটা ফিল দি আছে মানে চ' এনেকুৱা জেগাত থাকি মানে মনটো মানে বেলেগ এটা শান্তি লাগে মানে পুৰা নেচাৰ মানে চ' আমাৰ এই পণ্ডিত দুটা খোজকাঢ়ি গৈ আছে তাৰপিছতে আমি গানটো কৰি আছোঁ এইটো সোণৰূপে নতুন নীলাক্ষী বাই গাইছে লগতে আমাৰ নৱনীলে গাইছে তাৰপিছতে আজি গানটো শ্বুটিং কৰি আছোঁ খুব সোনকালে আমি ভিডিঅ'টো ৰিলিজ দিম তাৰ লগতে আজি গানটো কৰিম বুলি আহিলোঁ এতিয়া ঠিকে গৈ আছে টাইমটো বেছি লৈছে নৱনীলে যিহেতু সি প্ৰথম এক্টিং কৰি আছে ন 11:30 ইয়াতে বাজিলেই
সোনকালে কৰি আজৰি হ'ব লাগিব এইফালে ৰাতিও হৈ এই তুমি কেলা বহুত কৈছা ব্লগ বহুত দীঘল হৈ যাব ঐ বিদৌ তুমি কিবা ক'বা কৈ দে কিবা এটা কোৱা চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰিব দে নেক্সট জোকাইছিলে হৈ যাব নে গাইজ সি মানে নকয় কি দে তুমি চাই দে ঐ কৈ দে না মোৰ চেনেলটো লাইক কমেণ্ট শ্বেয়াৰ কৰি দিবি বুলি কোৱা বিদৌ কৰিব দি দিয়া সি নকয় সি বেয়া আছে তো আমি পুৰা মানে সেইটো চাইডৰ পৰা মানে এইটো চাইডৰ পৰা এইটো চাইড পালোহি আমাৰ এইপিনে পুৰা কেমেৰা চেমেৰা ঠিক কৰিছে মিণ্টু কিবা এটা কৈ দিয়া তোমালোকে চাব আৰু অলপ দিনৰ পাছত আহি আছে অঁ অ' ডাইৰেক্টৰ দা ঐ কিবা এটা কওক আকৌ হাই আমি আমাৰ একদম ভোক লাগিছে ভোক লাগিছে তীব্ৰ গতিত মানে শ্বুটিং চলি আছে আচ্ছা গতিকে খুব ভাল গান এটা আহি আছে আপোনালোকৰ মাজলৈ নীলাক্ষী বা গাইছে আৰু লগতে মোৰ এই মৰমৰ খুব আমাৰ মানে বন্ধু আৰু নৱনীল আহোচোন নৱ ব'লা আহা একদম আমাৰ খুব ধুনীয়াকৈ গাইছে কণ্ঠদান কৰিছে এই গীতটোত সোণ ৰূপেৰে আহি আছে ভেলেণ্টাইন ডে স্পেচিয়েল 2023 গতিকে সকলোৱে শুনিব আৰু বেলেগকো শুনাব কেনে পাই জনাব কৰি আছে আমাৰ ভিডিঅ' কাম কৰি আছে মিণ্টু মিণ্টু ভিডিঅ' কেমেৰা আছে একদম ভাইটি আৰু এইফালে ভাস্কৰ ৰাগ আৰু এইফালে মিণ্টুৰ লগত আহিছে আমাৰ মৰাণৰ ভাইটি ঠিক আছে আশা কৰিছোঁ ৰাইজে আদৰি ল'ব গানটো ঠিক আছে বাৰু তো আপোনালোকে সকলোৱে শুনিব চাব আহি আছে অতি সোনকালে চ' কেছটো কি মানে মোৰ ভোক লাগিছে পুৰা শ্বুট শেষ হৈ গ'ল তো এতিয়া আমি যাই আছোঁ বেলেগ এটা লোকেশ্যনত চ' তাৰ কাৰণে আমি আগৰ লোকেশ্যনটো গৈ আছোঁ তো তাৰ কাৰণে ঘূৰি যাওঁ সেইখনত উঠোঁ তাৰপিছত যাওঁগৈ আগৰ লোকেশ্যনত আহি গ'লো এইটো লোকেশ্যনত তাৰপৰা এখন গাড়ী আছে এইখনে ইন'ভা এখন আছে আৰু এইপিনে বেলেনা এখন আছে চ' যাওঁ তাত এবাৰ আগৰ চুকটো যাওঁ দা তই আকৌ এইপিনে কেমেৰা চেমেৰা ৰেডি কৰিছে যাওঁ তাত গৈ কি হয় দেখাই আছোঁ আমাৰ বুট খোৱা কাৰ্যসূচী আৰম্ভ কথা পাতিছে চলি আছে ইয়াৰ পৰা বুটটোত আছে আপুনি চব আছে বহি গৈ দাদা ভাল অঁ আপুনি পৰা বুট খাই আছোঁ আমাক চলিব আমি আমাৰ দৰা চিঙৰা দৰা তো গাইছ অঁ তো গাইছ কথাটো কেনেকুৱা মানে তো আমাৰ মানে মেইন কথাটো হ'ল আমাৰ এখানে বিয়া পাতিব গৈছে অনুভৱ কেনেকুৱা অনুভৱ খুব ধুনীয়া এয়া মালালৈ ৰখি আছোঁ অঁ মানে ইয়াৰ বিয়াখন পাতি দিব আচ্ছা প্ৰথম টাইম আজি বিয়া পাতিম অঁ অনুভৱ ভালেই লাগিছে অনুভৱ তোমাৰ ভাল ন চ' আমি এতিয়া কইনা পৰা সুধিম বিয়া হৈ অনুভৱ কেনেকুৱা বিয়া হৈ অনুভৱ কেনেকুৱা তোমাৰ বহুত বেছি ভাল কেনেকুৱা ভাল লাগিছে বেয়া ভাল লাগিছে ন আৰে কিছিলে মোৰ কি হ'ল অঁ মিণ্টু কোৱা বাকীখিনি কোৱা তুমি অঁ গ'লগৈ আমাৰ এইপিনে মিণ্টুৰ দুখ চ' এইপিনে আমাৰ কইনা ইছমাইল এটা কৰিয়া বুৰা লাগতা है भाई आप लोग भी जानते हो আমাৰ শ্বট ল'ব এতিয়া এইপিনে আমাৰ এখেতে আকৌ ৰিলছৰ কাৰণে বনাই আছে চ' এইপিনে আমাৰ কইনা মানে মই গানটো বজাবৰ কাৰণে ৰখিছোঁ একদম পূৰা বক্সৰ ওপৰতে বহি লৈছোঁ চ' চাই থাকক কি হয় দেখা থাকিম আমাৰ একদম পূৰা দৰা হাঁহি বেলেগ একদম পূৰা মিচিং মাছাক হাঁহি কইনাটো আৰু হাঁহি পূৰা একদম এইপিনে কইনা পূৰা হাঁহি চ' চাই থাকক আগলৈকে আপোনালোকে ড্ৰোন শ্বট লৈ আছে এইপিনে আমাৰ এইটো লোকেশ্যনত পূৰা হৈ গৈছে কাম খতম চ' এতিয়া আমি যাব ওলাইছোঁ এইটো লোকেশ্যনৰ পৰা বেলেগ এটা লোকেশ্যন আছে চ' অসমীয়া কেনেকুৱা অনুভৱ তোমাৰ কেনেকুৱা পানী অলপ কষ্ট কৰি আছো আচ্ছা কোৱা কষ্ট কৰিব লাগে ত' এইটো লোকেশ্যনৰ পৰা আমি যাম এতিয়া মায়ং গৈ পূজা চূজা কৰি লওঁ অলপ তাৰপিছত গৈ আছোঁ এইপিনে মিগেন দাই বটল ফুটাই আছে ত' আমি একদম পূৰা তাতে ভাত পানী খাই কৰি এতিয়া আমাৰ নেক্সট লোকেশ্যনলৈকে আহি আছোঁ এইটো হ'ল এইপিনে ভাস্কৰ দা কেনেকুৱা অনুভৱ আজি দিনটোৰ দিনটো কেলা গাড়ীয়ে চলাই আছে ৰাতিপুৱা 5টা বজাৰ পৰা এতিয়া কেইটা বাজে 4টা বাজি গ'ল আচ্ছা আৰু ৰাতি 10টালৈকে আজি গাড়ীয়ে চলাই থাকিব দিছে ত' আমাৰ কাম চলিয়ে থাকিব ৰাতি 10টা বজালৈকে চ' মানে কেছটো কেনেকুৱা ধৰণৰ এতিয়া দেশখন পাৰ হ'বনে নহয় এখন বেলেনখন থাকিল নহয় সেইপিনে আমাৰ ছোৱালী ঘৰত বোলে শুবলৈ বিচনা নাই ইয়াতে শুই আছে হাই হেল্ল' হাই मजा आया তো পুৰা আমাৰ এইপিনে নাইটৰ কাৰণে পুৰা ছেটআপ ৰেডি কৰি আছে আৰু এইপিনে মইনা এজনী আছে মইনা এইপিনে হা তোমাৰ নামটো কি আছিলে হা এইপিনে হা নামটো কি আছিল তোমাৰ শিৱন্যা অঁ তুমি ভাল ছোৱালী নে বেয়া ছোৱালী ভাল ছোৱালী এইপিনে মিকেন্দা আহি গ'ল
কোৱাচোন এই উৰুলি যে দিয়ে কৈ দিয়া কৈ দিয়াচোন কৈ দিয়া না কেনা কৈ দিয়া না কেনা কৈ দিয়া না কেনা কেলা বুলি কৈছোন কেলা বুলি নক'বা বেয়া কথা তো আমাৰ এইপিনে পূৰা ছেটআপ ৰেডি কৰি আছে এইপিনে এটা উঠি আছে ওপৰত আমাৰ এইপিনে কইনা হাই এটা কৈ দিয়া চ' মানে কেছটো কি ব্লগটো অলপ পিছত সমাপ্ত হ'ব ৰ'ব তো গাইজ আমাৰ কইনা এতিয়া কান্দি আছে আৰু এইটো আমাৰ লাষ্ট শ্বট তোমাৰ অনুভৱ কেনেকুৱা মোৰ অনুভৱ তাৰ অনুভৱ আহি পোৱা নাই এতিয়ালৈকে অনুভৱ ক'ত আছে অনুভৱ দাস তুমি আহি পোৱা তো আমাৰ এইপিনে কইনাৰ দুখ যাবগৈ ভিডিঅ'টো ইমানে আছিল হয় নহয় তো আমাৰ পেকআপ হ'ব এতিয়া মানে হ'ব মানে আৰু এটামান শ্বট আছে পেকআপ হ'ব তো আৰু যদি ভিডিঅ' চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰটো কৰি দিব আৰু চেনেলত যদি কোনোবা নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইবটো কৰিব নপৰা কিবা এটা কৰি আহি হা দুটা কিবা এটা মিলাই কৈ দিয়া বা কিবা এটা কৈ দিয়া আমাৰ গানটো চাব আৰু চবে মৰম দিব বুলি আশা থাকিলে আমাৰ চেনেলটো ইয়াৰ চেনেলটো লাইক ছাবস্ক্ৰাইব আৰু গোটেইখিনি কৰি বেল আইকনটো দবাবলৈ নাপাওঁ থেংক ইউ ধন্যবাদ লগ পাম নিশ্চয় লগ পাম ভাল লাগিলে এটা দাদা বাই বাই ভালকৈ কৈ দিয়া নমস্কাৰ মোৰ নাম মিণ্টু